নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকলৈ আহিছে আটাইতকৈ ভাল খবৰ। কাৰণ কিয় আপোনালোকৰ বাবে পুনৰ 1 লাখ শিক্ষকৰ বাবে নতুন বিজ্ঞাপন প্ৰকাশ পাবলৈ গৈ আছে আৰু এই কথাটো ঘোষণা কৰিছে স্বয়ং আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে। তেন্তে আহকচোন বন্ধুসকল, আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়েনো কি ঘোষণা কৰিছে আমি তাকেই চাই লওঁ। প্ৰথম ইয়াত কৈছে কি, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আজি বিলাসীপাৰাত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰথমে পুৱা বিলাসীপাৰা পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডত অৱস্থিত তথা 1928 চনত স্থাপিত ঐতিহাসিক ইন্দ্ৰনাৰায়ণ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত আটকধুনীয়া বিদ্যালয় ভৱনটোৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে যোৱা 2021 চনৰ 5 জানুৱাৰীত ৰাজ্য চৰকাৰৰ 2019-20 বিত্তীয় বৰ্ষৰ আঁচনিৰ পৰা উক্ত ভৱনটো নিৰ্মাণ কৰা হৈছিল। গছপুলি ৰোপণ কৰাৰ পিছতে শিক্ষামন্ত্ৰীগৰাকীয়ে এখন মুকলি সভাত অংশগ্ৰহণ কৰে। সমাজসেৱক দীপেন দাসে হাত ধৰা মুকলি সভাত শিক্ষামন্ত্ৰী পেগুৱে কয় যে ৰাজ্যখনত প্ৰায় 2,21,000 শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছে আৰু ৰাজ্যখনত পুনৰ 1 লাখ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া হ'ব। গতিকে বন্ধুসকল, আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু যিসকল বন্ধু বান্ধৱীয়ে ইতিমধ্যে টেট পাছ কৰি থৈছে, আপোনালোকে যে চাকৰি পাব সেইটো 100% চিয়'ৰ। আৰু যিসকল বন্ধু বান্ধৱীয়ে টেট দিম বুলি ভাবি আছে, আপোনালোকেও কৈছোঁ বন্ধুসকল, আপোনালোকে ভাগি নপৰিব। আপোনালোকৰ কাৰণেও এটা নতুন টেট নিশ্চয় অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে কেৱল প্ৰিপেৰেশ্যনটো কৰি থাকক, সেইটো কিন্তু কেতিয়াও মিছ নকৰিব। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকৰ অনুৰোধ কৰিছোঁ বন্ধুসকল, আপোনালোকে যেন অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল, জয় আই অসম।